আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইখন থালিৰ পৰা আৰু এই থালিখন আটাইতকৈ প্ৰিয় মোৰ কাৰণ মই বহুত বেছি খাই ভাল পাওঁ এনেদৰে আপোনালোকে খাই ভাল পায়নে আচ্ছা ঠিক আছে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক দেই Hey everyone, welcome back to my YouTube channel. So, fancy যাওঁ বুলি অথনিৰ পৰা এই টি চাৰ্টটো তাৰপিছত এই জিন্সটো পিন্ধি মই পূৰা ৰেডি হ'লোঁ হা তাৰ পাছত মই বিচনাখন দেখি ইমান বেছি টোপনি আহি গ'ল কিয় নাজানো মানে তাৰপিছত এতিয়া হঠাৎ সাৰ পৰা উঠিলোঁ যে মোৰ ফেঞ্চি যাব লগা আছে তো এতিয়া বাজিল সময় 2টা চ' 2টা বজাত যাওঁ মানে ফটাফট ৰেডি হওঁ তো এতিয়া যিহেতুকে বহুত বেছি বাহিৰ ৰ'দ ইয়াৰ আপোনালোকে দেখিছেই তো ফাৰ্ষ্ট মই এটা কি কয় ছানস্ক্ৰীম লগাই ল'ম আৰু এই ছানস্ক্ৰীমটো বহুত বেছি ভাল চ' আপোনালোকে ইউজ কৰিব পাৰে তো মই এতিয়া লগাই ল'ম ফটাফট ছানস্ক্ৰীম এতিয়া মই ডে ক্ৰীম হিচাপে এৰ'মা ডে ক্ৰীমটো ইউজ কৰি আছোঁ বহুত ভাল এৰ'মা ডে ক্ৰীম এইটো লিকুইড ব্লাছাৰ হয় তো এইটো অকণমান জাষ্ট তাৰপিছত কি কৰিব লাগিব ব্লেণ্ড এইটো বেছি মেকআপ একদম নকৰোঁ ক'ৰবাত গ'লে ফটাফট এনেকৈ ওলাই যাওঁ তেতিয়াহ'লে মুখতে বলক অৱশেষত বাছখন পালোঁ ইমানেই বেছি গৰম পৰিছে তথাপিও নিজৰ কামবিলাকতো কৰিবই লাগিব গৰম পৰিলেও এতিয়া আচলতে ফেঞ্চি বজাৰত যোৱাৰ কাৰণটো এইটো যে মোৰ যিবিলাক ক্ৰাফ্টৰ কাম কৰোঁ সেই মেটেৰিয়েলছবিলাক আচলতে ইজিলি ফেঞ্চি বজাৰতহে পোৱা যায় আৰু সেইকাৰণে মই আহিছোঁ আৰু মই যিটোকে বেগ বনাওঁ বা অৰ্নামেণ্টছ বনাওঁ সেই সৰু সুৰা বস্তুবিলাক মানে ইয়াত ধুনীয়াকৈ পোৱা যায় সেই বস্তুবিলাক লোৱাৰ আগতে মই এখন দোকানত সোমাইছোঁ ইমানেই ধুনীয়া ধুনীয়া কিউট কাণফুলি ইয়াৰে কেইযোৰমান ল'লোঁ বহুত বেছি ভাল লাগিছে কেজুৱেল কাণফুলিবিলাক লাগে নহয় কেতিয়াবা সেইকাৰণে এতিয়া দোকানখনত আহিলোঁ যিখন দোকান বেগৰ কাৰণে চেইন বুটাম মানে ঢেৰ বস্তু মানে ইয়াত পোৱা যায় আৰু যিবিলাকক যদি লাগে ইয়াতে আহিব পাৰে এড্ৰেছটো আচলতে মই ঠিক ক'ব নোৱাৰিম কাৰণ ময়ো সুধি পেলাইহে ক'লোঁ আহিলোঁ মানে কিন্তু যিটো পুলিচ পইণ্ট আছে সেইডোখৰৰ ওচৰতে আপোনালোকে আহিলে গম পাই যাব আচ্ছা এতিয়া মই আপোনালোকক আজি প্ৰথমবাৰ এই ফেঞ্চি বজাৰ এখন ফুড ব্ৰিজখন মই উঠিছোঁ অন্যদিনাখন ইমানখিনি উঠা নহয় মানে ভাল লাগিছে কাৰণ এতিয়া সময়টো গৈ আছে আৰু সূৰ্যটো ডুবিবৰ সময় হ'ল সেইকাৰণে অকণমান ঠাণ্ডা ভাৱটো আহিছে আৰু এই নদীৰ কাষৰ যিটো বতাহ সেই বতাহটো অলপমান অনুভৱ কৰিব পাৰিছোঁ বহুত বেছি ভাল লাগিছে আপোনালোকে গম পাইছে যে গছৰ পাত লৰি আছে তাৰমানে বতাহ দি আছে অকণমান শান্তি পোৱা গৈছে ইয়াতে তো ভাবিছোঁ যে অকণমান ইয়াতে কিছু সময় জিৰণি লওঁ আৰু কাৰণ ভাল লাগিব সেইকাৰণে এতিয়া ফ্ৰণ্ট কেমেৰাও আপোনালোকক দেখুৱালোঁ যে ইয়াতে অকলে অলপ সেই ফিলটো লৈ আছোঁ বাৰু এতিয়া গোটেই বজাৰখিনি কৰা হ'ল তাৰ পাছত মই এতিয়া ঘৰলৈকে যাওঁ আৰু ঘৰত যোৱাৰ আগতে অকণমান বজাৰো আছে সেইটো হৈছে মাছ চব্জি এইবিলাকৰ বজাৰ এইখিনি কৰি ল'লোঁ এতিয়া ভিডিঅ'টো শেষ কৰাৰ আগতে মই ভাবিছোঁ ডিনাৰটো আজি কিহেৰে কৰোঁ সেইটো মই দেখুৱাওঁ বুলি ইয়াত আপোনালোকে প্লেটত দেখিছে চাগে সেয়া হৈছে শুকান মিছা মাছ আৰু ইফালে বিলাহী তাৰপিছত আনফালে আছে এইটো কচু আৰু এইটো বহুত বেছি খাই ভাল লাগে যিয়ে বনাই নহয় মানে বনাব জানিলে বহুত টেষ্টি লাগে আচলতে আগতে মই কচু একদমেই নাখাইছিলোঁ কিন্তু হেল্থৰ কাৰণে কচু খুব বেছি ভাল বুলি কোৱাৰ পাছত এইবিলাক খাবলৈ মানে চেষ্টা কৰিছোঁ আৰু সঁচাই খাব লাগে কেতিয়াবা আৰু এইটো চব্জি বনোৱাৰ পাছতে আৰু এটা বনাম আৰু আদা নহৰু জলকীয়াটো আৰু লাগিবই সেইখিনি এইফালে এটা মাছ আছে এই মাছটোৰ জোল এখন বনাম আচ্ছা ঠিক আছে লগ পাম নেক্সট ভিডিঅ'ত বাই বাই